অনুষ্ঠান আমি আমাৰ জন্ম আগৰ পৰাই তথাপিতো আমি জনাত ধৰক 2000 চন মানৰ পৰা আমাৰ যিখিনি বিহাৰী সম্প্ৰদায়ৰ মানুহ তেওঁলোক ইটো পাৰৰ পৰা যেতিয়া ইয়ালৈ আহিছে প্ৰায় 2000 চনৰ পৰা হ'ব তেতিয়াৰ পৰাই ইয়াত আমি অনুষ্ঠিত কৰা দেখি আহিছোঁ এটা সুন্দৰ পৰিৱেশ যিটো পৰিৱেশত তেখেতলোকৰ সম্প্ৰদায়ৰ লগতে বিভিন্ন জনগোষ্ঠী জাতি ধৰ্মী লম্বৰী ইয়াত যিখিনি ব্যক্তি আছে জাতি কাষৰীয়া সকলো আহি এই ভগৱান ছট পূজা সূৰ্য দেৱতাৰ পূজা অৰ্চনা কৰে আৰু এইটো উলহ পৰিৱেশ আজি ধৰক আপোনাৰ যোৱা চতুৰ্থী দিনাখনিৰ পৰা তেওঁলোকৰ বৰ্তত থাকে আজি অলৰেডি সপ্তমীত পৰিছে যিসকল মহিলা আছে তেখেতলোকৰ বিভিন্নজনে বিভিন্ন ধৰণে মনৰ কামনা যিটো মানে আছে মনৰ কামনা ৰাখি পেলাই তেখেতলোকে সূৰ্য দেৱতাৰ ওচৰত পূজা কৰে আৰু এটি একদম আনন্দিত কথা আমাৰ যিটো অসমৰ হাৰ্টছপ জুবিন গাৰ্গ তেখেত কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা কায়িকভাৱে গৈছে যদিও তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ইয়াত আমি কৰা দেখিছোঁ যিটো আমাৰ কাৰণে খুব এটি আনন্দৰ বিষয় হৈ পৰিছে আৰু লগতে আমি আশা ৰাখিম ভগৱান সূৰ্য দেৱতাই আমাৰ এই অঞ্চলটোত তেখেতলোকৰ এই পূজা অৰ্চনাৰ জৰিয়তে যাতে অনাগত দিনত শান্তিময় কৰি ৰাখে সকলোৰ লগত ভাতৃত্ববোধেৰে যাতে মিলা প্ৰীতিকে থাকে তাৰে মই কি ক'ব আপোনালোকে কিমান দিনৰ পৰা এই ছট পূজা ইয়াত আয়োজন কৰি আছে পালন কৰিছে 2000 চনৰ আগৰ পৰাই আমাৰ জন্ম আগৰ পৰাই মানে ছট পূজা উদযাপন কৰা হৈছে আমাৰ বিক্ৰমঘাট মালাগাঁও কৃষি বিকাশ কেন্দ্ৰ সৌজন্যত এই ছট পূজাটো আমাৰ 3 বছৰ ধৰি আমাৰ মূৰ্তিও উদযাপন কৰা হৈছে মূৰ্তি পূজাও কৰা হৈছে তাৰ আগতে আমি যি পাৰিছিলোঁ নিজে ৰাইজৰ সহায় সহযোগ আগবঢ়াই পূজা কৰিছিলোঁ অলপ মাৰ আশীৰ্বাদ সূৰ্য দেৱতাৰ আশীৰ্বাদ সকলোৰে সহায় সহযোগ হোৱাৰ কাৰণে আমি 3 বছৰৰ পৰা মূৰ্তি পূজাও মানে আমি পূজা কৰিবৰ আয়োজন কৰিছোঁ আজি কিমান ভক্তসকল আহিছে আজি প্ৰায় আহিছে 600-700 ভক্ত আহিছে ইয়াত পূজা পাঠ কৰি স্নান কৰিছে আমাৰ মালাগাঁও ছট পূজা সমিতিৰ ফালৰ পৰা এই ছট পূজা হ'ল বিশেষকৈ আস্থা আৰু ভক্তিৰ পূজা ইয়াত মহিলাসকলে মানে সন্তান প্ৰাপ্তিৰ কাৰণে বিশেষকৈ এইটো পূজাটো ৰাখে তেওঁলোকে ব্ৰত কৰে যিসকল